হেল্ল' এভৰিৱান নমস্কাৰ মই এটি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গমে পাইছে মই বাহঁতৰ ঘৰলৈ আছোঁ, মানে মই হাজোত আছোঁ। যিহেতু হাজোৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এইখিনি হৈছে ৰাতিপুৱা সময়খিনিত তাই ধুনীয়াকৈ কাম কাজখিনি ধুনীয়াকৈ ভালে পাৰ হৈ গৈ আছে। তাৰপাছতে এয়া আমাৰ কইনা ৰেডি, কইনাজনী খুব বেছি ধুনীয়া লাগিছে। তাৰপাছতে ময়ো ৰেডি হ'লোঁ আৰু এয়া ৰিলছত লাগি গ'লোঁ। আৰু মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। জানো মই বাৰু মোক খুবেই বেছি বেয়া লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এয়া দুপৰীয়া সময়ত পূৰা মানুহ আহি আছে আৰু পূৰা ফটো উঠাত ব্যস্ত। এয়া হৈছে ৰাতি দৰা আহি পালে আৰু সকলোখিনি মোৰ লং ভিডিঅ'ত দেখাই পাব কি হৈছে কি হোৱা নাই, সকলোখিনি লং ভিডিঅ'ত পাই যাব আৰু লং ভিডিঅ'টো চাব দেই সকলোৱে। তাৰপাছতে এয়া ৰাতি ধুনীয়াকৈ নিয়ম নীতিখিনি কৰিলে আৰু এয়া কইনাৰ বিদায় সময়। ইয়াতকৈ দুখৰ সময় ছোৱালী জীৱনত একোৱেই নাই আৰু আশা কৰিছোঁ সিহঁতৰ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে পৰিপূৰক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সিহঁতৰ যাতে যুগ্ম জীৱন সুখৰ হয়। আৰু মোৰ লং ভিডিঅ'টো চাব দেই, বিয়াৰ সকলোখিনিয়ে আছে। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই বাই।